ম্যানমাৰ সীমান্তত সাৰ্জিকেল ষ্ট্ৰাইক। NSCN খাপলাং শিবিৰত সেনাৰ আক্ৰমণ। দুই পক্ষৰ তুমুল সংঘৰ্ষ। কেইবাজনো NSCN খাপলাং উগ্ৰপন্থী নিহত। আকৌ এটা সাৰ্জিকেল ষ্ট্ৰাইক। ম্যানমাৰ সীমান্তত আজি পুৱতি নিশা আক্ৰমণ সেনাৰ। ৭০ পেৰা কামাণ্ডোৰ অভিযান। পুৱা 4:45 এই অপাৰেশ্যন। সেনাৰ দলক আক্ৰমণ NSCN খাপলাং গোটৰ। গুলীৰে প্ৰত্যুত্তৰ দিলে সেনাৰ দলটোৱে। লগে লগে দুয়োটা পক্ষৰ মাজত আৰম্ভ হয় তুমুল সংঘৰ্ষ। কেইবা ঘণ্টা ধৰি চলিল সংঘৰ্ষ। ধ্বংস হ'ল দুটাকৈ NSCN খাপলাঙৰ শিবিৰ। কেইবাজনো NSCN সদস্য নিহত হোৱাৰ দাবী সেনাৰ। বৃহৎ ক্ষতিৰ সন্মুখীন NSCN। সংঘৰ্ষৰ ফলত চেদেলি ভেদেলি হৈ পৰা NSCN খাপলাং দলটো অৱশেষত পলায়ন কৰে। সেনাৰ দাবী কোনো ধৰণৰ বিশেষ ক্ষতিৰ সন্মুখীন হোৱা নাই অভিযানকাৰী সেনাৰ দল। উচ্চস্তৰীয় সেনাৰ সূত্ৰৰ মতে ম্যানমাৰ সীমান্তত প্ৰৱেশ কৰা নাই সেনাই। ভাৰতীয় সীমাৰ ভিতৰতহে অভিযান চলাইছিল বুলি দাবী কৰিছে সেনাই। 2015 চনৰ জুনৰ পিছত এইটো ম্যানমাৰত থকা উগ্ৰপন্থী শিবিৰত প্ৰথমটো বৃহৎ আক্ৰমণ। ব্যুৰো ৰিপৰ্ট, আসাম টক্স।